হেল্ল' এভৰিৱান, কি খবৰ? মাৰ্টিনাছ ব্লগৰ অন্য এটা নতুন মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই মিহিনকৈ কাটি লোৱা কবিখিনি ধুনীয়াকৈ পানীৰে ধুই ল'লোঁ সৰু সৰু ফুটা পাচিটোত। আৰু এতিয়া মই প্ৰথম তেল গৰম কৰি পিঁয়াজখিনি অলপ ভাজি লৈ কবিখিনি উঠাই দিছোঁ। কবিখিনি প্ৰথমতে অলপ বইল কৰি লৈছিলোঁ দেই, পানীটো যোৱাবলৈ। আৰু এতিয়া পানীখিনি নাইকিয়া হোৱালৈকে অলপ ভাজি থাকিম অলপ সময়। আৰু আনফালে মই আজি বনাম মানে স্কচ দি পেলাই দালি। সেয়া স্কচখিনি সৰু সৰুকৈ কাটি লৈ দালিত দুটা হুইচেল মৰাই ল'লোঁ। আৰু হুইচেল মৰোৱাৰ পিছত অলপ মই ঘুটনি মাৰি ল'ব লাগিব, তেতিয়াহে দালিখিনি অলপ মিলি যাব। আৰু সেইবাবে মই অলপ ঘুটনি মাৰিও ল'লোঁ। আৰু আজি মানে মই সম্পূৰ্ণ নিৰামিষ বনাম সেইবাবে। আৰু আনফালে মই ধুই ৰাখিছোঁ মৰিচাৰ ভাজি। এতিয়া মই ঘৰুৱা ঘুটনিখিনি মাৰি লৈছোঁ। ঘুটনি অলপ মাৰিলেহে দালিখিনি কি ধুনীয়া সুগন্ধ এটা ওলাই আছে দালিৰ পৰা, দেখিছে নিশ্চয়। আৰু মই আনফালে ভাজি ৰাখিছোঁ মিহিকৈ কাটি লোৱা পিঁয়াজ। আৰু এইফালে মই ভাজি ল'ম মোৰ মৰিচা, প্ৰিয় মৰিচা। সৰুতেতো মৰিচা ভাজিখিনি হাত ৰঙা হৈ যায় যে, খাই মই তেনেকৈয়ে ভাল পাইছিলোঁ। আৰু এতিয়াওতো খাওঁৱেই বাৰু। আৰু মৰিচা ভাজিখিনিও প্ৰায় হ'বলৈ হৈছেগৈ। আৰু পানীখিনি নাইকিয়া হ'লেই মৰিচা ভাজিখিনি খাই ভাল লাগিব। যিকোনো ভাজিত পানীটো নাইকিয়া হ'লে ভাল লাগে। আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা পালে প্লিজ জনাব। বাই বাই।